হয় মানে আজিকালি যি খেতি বাতি কৰিছে সেইবিলাক খেতি বাতি কৰাক লৈ আমি সুখী, কিন্তু ঘূৰি ঘূৰি দেখা পাইছোঁ বিভিন্ন ধৰণৰ খেতি কৰি বগৰী খেতিয়ে হওক বা আন ধৰণৰ খেতি কৰিয়ে হওক, আজি আমাৰ এই প্ৰকৃতিৰ যিটো আমাৰ চৰাই চিৰিকটি এইবিলাকক নিধন কৰিবলৈ লৈছে। দেখা যায় বগৰী খেতি কৰি ওপৰত বিভিন্ন ধৰণৰ পক্ষীৰ কাৰণে মানে চিকিউৰিটি হিচাপে তেওঁলোকে নেটৰ ব্যৱহাৰ কৰে। এই নেট ব্যৱহাৰ কৰি কি কৰিছে, তাতে বিভিন্ন ধৰণৰ পক্ষীবোৰ যেতিয়া আহে তাত লাগি ধৰে, তেওঁলোকে সেইবিলাক নিধন কৰা দেখা গৈছে। আজি প্ৰকৃতিৰ বস্তু বিনন্দীয়া গীতত আমাৰ গোটেই প্ৰকৃতি মানে কেনেকুৱা সুন্দৰ হৈ থাকে, আজি সেই প্ৰকৃতিৰ মানে জীৱ বস্তুবিলাক আজি খেতি কৰি নিধন কৰাত কি হৈছে, আমাৰ সগুণবিলাক নাইকিয়া হৈছে। প্ৰকৃততে দেখা যায় এতিয়া দেখা গৈছে কুলি কেতেকীৰ মাতো আমি কমকৈ শুনিবলৈ পাওঁ। তাৰ কাৰণে হ'ল অকণমান নিজা লাভালাভৰ কাৰণে তেওঁলোকে বগৰী খেতিত জাল পেলাই বিভিন্ন ধৰণৰ প্ৰকৃতিৰ চৰাই চিৰিকটিবিলাক মাৰিবলৈ ধৰিছে। কাৰণ কেনেধৰণে তেওঁলোকেতো অন্য পন্থাও ল'ব পাৰে, খেতি কৰক, বগৰী খেতিয়ে কৰক বা অন্য খেতিয়ে কৰক, তেওঁলোকে এই প্ৰকৃতিৰ বস্তুবোৰ তেওঁলোকে নিধন কৰাটো অন্য ব্যৱস্থাও আছে। নিধন নকৰি তেওঁলোকে মানুহ ৰাখি সেই পশু পক্ষী খেদিবৰ কাৰণে বিভিন্ন মানে পন্থা ল'ব পাৰে, কিন্তু নলয় আমাৰ এই প্ৰকৃতিৰ বস্তুবোৰ যদিও তেওঁলোকে নিধন কৰি আছে। আমাৰ এই ফৰেষ্ট বিভাগ বুলি এটা আছে বা হেৰি আছে, তেওঁলোকে কোনো গুৰুত্ব দিয়া দেখা নাপাওঁ, পৰিলক্ষিত নহয়। ফৰেষ্টৰ অন্য মানে হেৰি হিচাপে তেওঁলোকে এই পশু পক্ষীবিলাক কেনেদৰে চিকিউৰিটি দিব পাৰি, সুৰক্ষা ৰাখিব পাৰি, মাছ কাছ পশু পক্ষী এইবিলাকত তেওঁলোকে গুৰুত্ব দিব লাগে, কিন্তু দেখা নাযায়। তেওঁলোকে নিজৰ কৰ্তব্যক পাহৰি গৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিভিন্ন ধৰণৰ এই ক্ষেত্ৰত পদক্ষেপ লৈছে যদিও সেই ফৰেষ্ট বিভাগটোক সজাগ কৰি তুলিব বুলি আশা ৰাখিছোঁ। আৰু এনেধৰণে পক্ষীবিলাক নিধন কৰিবলৈ যাতে তেওঁলোকে নিধনৰ পৰা বিৰত থাকে, তাকে মই আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত ক'বলৈ গ'লে যিবিলাক চৰাই চিৰিকটি তেওঁলোকে আজি খেতিৰ লাভালাভৰ কাৰণে নিধন কৰিবলৈ লৈছে, সেই ক্ষেত্ৰত মই কওঁ যে আমাৰ ফৰেষ্ট বিভাগে এই বাতৰি সম্প্ৰচাৰণ হোৱাৰ লগে লগে তেওঁলোকে যাতে ইয়াৰ ক্ষেত্ৰত মানে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। আৰু আমাৰ দলগাঁও অঞ্চলৰ বিভিন্ন চৰ বাৰ খেতি বাতি চকৰা গাঁও অঞ্চলত বিশেষকৈ দেখা যায়, মোৰ নিজ চকুৰে দেখা পাইছোঁ, বগৰী খেতিৰ ওপৰত জাল পাতি পেলাই সেই চৰাইবোৰ পৰে, তেওঁলোকে ধৰে। যেতিয়া নেকি আমি তাত বাধা দিবলৈ যাওঁ তেতিয়া কয় বোলে আমাৰ খেতি নষ্ট হয়, সেইকাৰণে আমি এনেধৰণৰ কৰিব লগা হৈছে। গতিকে সেইটো কথা নহয়, আমাৰ ফৰেষ্ট বিভাগেও সেইবিলাক দেখা পায়, তেওঁলোকে চকু মুদা কুলিৰ দৰে ভাও লৈছে। এই ভাৱত থাকিলে নহ'ব, অকল দৰমহাকেইটা ল'লেই তেখেতৰ কৰ্তব্য সম্পাদন নহয়। এই প্ৰকৃতিৰ ওপৰত তেওঁলোকে মানে নজৰ ৰাখিবলৈ মই আহ্বান জনাইছোঁ।